সোশ্যাল মিডিয়াত চালে এনেকুৱা লাগে যে হিমন্ত বিশ্ব শৰ্মাক ভাল পোৱা মানুহ খুব কম আছে, কিন্তু যেতিয়া নিৰ্বাচন আহে তেতিয়া কিন্তু প্ৰতিচ্ছবিখন উলুটা হৈ পৰে। যিসকল মানুহে সমালোচনা কৰি থাকে সেইসকল মানুহে শেষত গৈ হিমন্ত বিশ্ব শৰ্মাকে ভোট দিয়েগে নেকি? উচ্ছেদ, সত্ৰৰ মাটি বেদখল মুক্ত, চাকৰি যাতায়াতৰ পৰা অসমীয়া ভাষাৰ সুৰক্ষালৈকে বহু বিতৰ্কৰ মাজতো আজিও বহুতে প্ৰশ্ন কৰে, হিমন্ত বিশ্ব শৰ্মাই গঢ়িব খোজা নতুন অসমখন কেনেধৰণৰ? বিৰোধীৰ সমালোচনা, লগে লগে উচিত প্ৰত্যুত্তৰ। দেশৰ ৰাজনীতিত সদায় প্ৰাসংগিক অসমৰ মুখ্যমন্ত্ৰী। আজিৰ আলোচনাৰ বিষয়, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কিয় মনত ৰাখিব অসমে? আপুনি মই সমালোচনা কৰিব পাৰোঁ, কিন্তু আমি কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰোঁ বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। 2001 চনত প্ৰথমবাৰলৈ তেওঁ জালুকবাৰী সমষ্টিত তেতিয়াৰ অগপ চৰকাৰৰ দিনৰ প্ৰতাপী মন্ত্ৰী ভিকু কুমাৰ ফুকনক পৰাজিত কৰি তেওঁ প্ৰথমবাৰলৈ বিধানসভালৈ নিৰ্বাচিত হৈছিল। তাৰ পাছত তৰুণ গগৈ চৰকাৰৰ দিনত তেওঁ এগৰাকী শক্তিশালী কেবিনেট মন্ত্ৰী। পৰৱৰ্তী সময়ত 2015 চনত তেওঁ বিজেপিত যোগদান কৰে। 2016 চনত সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত তেওঁ পুনৰ মন্ত্ৰিত্ব লাভ কৰে আৰু 2021 চনত তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়। আৰু মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পাছতেই হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাজনীতিলৈ যিমানখিনি অৱদান আগবঢ়াইছে সেইখিনি নিশ্চয়কৈ আমি কেতিয়াও নুই কৰিব নোৱাৰোঁ। খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষাৰ পৰা স্বচ্ছভাৱে চৰকাৰী চাকৰিত অসমীয়া ল'ৰা ছোৱালীক নিযুক্তি কৰালৈকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অৱদান অপৰিসীম। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়াৰ ধাৰা আৰম্ভ কৰিলে, এই ধাৰাই নিশ্চয়কৈ এটা সময়লৈ অসমক এখন কৰাপশ্যন ফ্ৰী ৰাজ্য হিচাপে সমগ্ৰ দেশৰ আগতেই চিনাকি কৰাই দিব। এক প্ৰতিবেদন অনুসৰি প্ৰায় 5,000 বিঘা সত্ৰৰ ভূমি বৰ্তমান বেদখলকাৰীৰ কবলত আছে। ঠিক সেইদৰে বহু চৰকাৰী ভূমিত বেদখলকাৰীয়ে সন্দেহজনক বহু লোকে দখল কৰি আছে। বহু বনভূমিও একাংশ বেদখলকাৰীৰ দখলত। এইসকলক উচ্ছেদ কৰি এই চৰকাৰী ভূমিসমূহ বা সত্ৰসমূহক নিৰাপত্তা প্ৰদান কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিশ্চয়কৈ দাঙি ধৰিছে খিলঞ্জীয়াৰ প্ৰতি তেওঁৰ থকা দায়িত্ববোধৰ কথা। ইয়াৰ উপৰিও যাতায়াত ব্যৱস্থাৰ ক্ষেত্ৰত আমি সকলোৱে দেখিবলৈ পাইছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিমানখিনি পৰিৱৰ্তন আনিছে অসমৰ যাতায়াত ব্যৱস্থালৈ। আৰু ইয়াৰ লগে লগে এই গ্ৰামাঞ্চলৰ যাতায়াত ব্যৱস্থা উন্নয়নৰ লগে লগে অসমৰ অৰ্থনীতিৰ ক্ষেত্ৰতো নিশ্চয়কৈ আমূল পৰিৱৰ্তন আহিছে। এই ক্ষেত্ৰত আমি এক প্ৰতিবেদন প্ৰস্তুত কৰিছিলোঁ। এইবাৰ এই প্ৰতিবেদন আমি আপোনালোকলৈ আগবঢ়াইছোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কিয় মনত ৰাখিব অসমীয়াই? খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে কি কি কৰিছে বিজেপি চৰকাৰে? কিছুদিন পূৰ্বে চৰকাৰী তথ্য অনুসৰি অসমৰ প্ৰায় 5,000 বিঘা সত্ৰৰ মাটি বেদখলকাৰীৰ কবলত। এই সম্পৰ্কত ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত অৰ্পণ কৰিছিল অসম সত্ৰ মহাসভাই। লগে লগে বিষয়টো চালিজাৰি চাই এতিয়া সত্ৰৰ সুৰক্ষাৰ বাবে মুখ্যমন্ত্ৰীয়ে হাতত লৈছে বিশেষ কৰ্মসূচী। কেৱল ইমানেই নহয়, অসম দৰ্শন আঁচনিৰ অধীনত নামঘৰসমূহ আটকধুনীয়াকৈ সজাই ৰূপ দিছে চৰকাৰে। এটা সময়ত একাংশ সন্দেহজনক লোকে বেদখল কৰিবলৈ চেষ্টা কৰা বটদবা থানৰ মাটিত উচ্ছেদ চলাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সুদক্ষ নেতৃত্বতে বটদবা থানৰ প্ৰকল্প এতিয়া মুকলিৰ দিশে আগবাঢ়িছে। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনতেই অসমত হ্ৰাস পাইছে অপৰাধজনিত ঘটনা। চৰকাৰী তথ্যমতে অসমত 169% হ্ৰাস পাইছে অপৰাধজনিত ঘটনা। ইয়াৰ সমান্তৰালভাৱে চৰকাৰী চাকৰিত স্বচ্ছ নিযুক্তি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ আন এক ঈৰ্ষণীয় সফলতা। যাতায়াতৰ দিশত অসমে পাইছে নতুন গতি। বিজেপি চৰকাৰৰ দিনত অসম মালা আদি আঁচনিৰে সামৰি অসমৰ গ্ৰাম্যাঞ্চলৰ প্ৰায়বোৰ দলং ৰাস্তা পকী কৰি অঞ্চলসমূহক এক প্ৰকাৰ অৰ্থনৈতিকভাৱেও আগুৱাই নিছে। বন্যপ্ৰাণীৰ সুৰক্ষা, বনাঞ্চল বেদখল মুক্ত কৰা আদি মুখ্যমন্ত্ৰীৰ অন্যতম সফলতা। চৰকাৰী নীতি নিৰ্দেশনা অসমীয়া ভাষাত প্ৰকাশ কৰিও দেখুৱাইছে ভাষা প্ৰেমৰ চানেকি। মুঠতে হিমন্ত বিশ্ব শৰ্মাই খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে কৰি গৈছে এনে কেতবোৰ কাম। পিছে সমস্যা বহুত ৰাজ্যখনৰ। থলগিৰি ৰাইজে বিচাৰিছে 6 জনগোষ্ঠীৰ জনজাতিকৰণ, অসম চুক্তিৰ 6 নং দফাৰ কাৰ্যকৰীকৰণ, যাৰ জৰিয়তে অসমীয়া চিৰদিন সুৰক্ষিত হৈ থাকিব পাৰিব। এই প্ৰতিবেদন চালে নিশ্চয় বহু লোকে মোক সমালোচনা কৰিব, মোক ক'ব বিজেপিৰ এজেণ্ট, 1500 টকীয়া অন্ধভক্ত। কিন্তু যিখিনি সঁচা সেইখিনি ক'বই লাগিব। যিদৰে এজন মানুহক সমালোচনা কৰিবলৈ কোনেও কুণ্ঠাবোধ নকৰে, ঠিক সেইদৰে তেওঁ কৰা ভাল কামবিলাক ক'বলৈও সাহস থাকিব লাগিব। আজিৰ প্ৰতিবেদন ইমানতে সামৰিছোঁ। পৰৱৰ্তী প্ৰতিবেদনত পুনৰ
এক নতুন বিষয়বস্তু লৈ পুনৰ আপোনালোকৰ মাজলৈ আহিম। চাই থাকিব ইউনিক ইনফৰটেইনমেণ্ট। ধন্যবাদ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কিয় মনত ৰাখিব অসমীয়াই? খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে কি কি কৰিছে বিজেপি চৰকাৰে? কিছুদিন পূৰ্বে চৰকাৰী তথ্য অনুসৰি অসমৰ প্ৰায় ৫,০০০ বিঘা সত্ৰৰ মাটি বেদখলকাৰীৰ কবলত। এই সম্পৰ্কত ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত অৰ্পণ কৰিছিল অসম সত্ৰ মহাসভাই। লগে লগে বিষয়টো চালিজাৰি চাই এতিয়া সত্ৰৰ সুৰক্ষাৰ বাবে মুখ্যমন্ত্ৰীয়ে হাতত লৈছে বিশেষ কৰ্মসূচী। কেৱল ইমানেই নহয়, অসম দৰ্শন আঁচনিৰ অধীনত নামঘৰসমূহ আটকধুনীয়াকৈ সজাই ৰূপ দিছে চৰকাৰে। এটা সময়ত একাংশ সন্দেহজনক লোকে বেদখল কৰিবলৈ চেষ্টা কৰা বটদবা থানৰ মাটিত উচ্ছেদ চলাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সুদক্ষ নেতৃত্বতে বটদবা থানৰ প্ৰকল্প এতিয়া মুকলিৰ দিশে আগবাঢ়িছে। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনতেই অসমত হ্ৰাস পাইছে অপৰাধজনিত ঘটনা। চৰকাৰী তথ্যমতে অসমত 169% হ্ৰাস পাইছে অপৰাধজনিত ঘটনা। ইয়াৰ সমান্তৰালভাৱে চৰকাৰী চাকৰিত স্বচ্ছ নিযুক্তি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ আন এক ঈৰ্ষণীয় সফলতা। যাতায়াতৰ দিশত অসমে পাইছে নতুন গতি। বিজেপি চৰকাৰৰ দিনত অসম মালা আদি আঁচনিৰে সামৰি অসমৰ গ্ৰাম্যাঞ্চলৰ প্ৰায়বোৰ দলং ৰাস্তা পকী কৰি অঞ্চলসমূহক এক প্ৰকাৰ অৰ্থনৈতিকভাৱেও আগুৱাই নিছে। বন্যপ্ৰাণীৰ সুৰক্ষা, বনাঞ্চল বেদখল মুক্ত কৰা আদি মুখ্যমন্ত্ৰীৰ অন্যতম সফলতা। চৰকাৰী নীতি নিৰ্দেশনা অসমীয়া ভাষাত প্ৰকাশ কৰিও দেখুৱাইছে ভাষা প্ৰেমৰ চানেকি। মুঠতে হিমন্ত বিশ্ব শৰ্মাই খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে কৰি গৈছে এনে কেতবোৰ কাম। পিছে সমস্যা বহুত ৰাজ্যখনৰ। থলগিৰি ৰাইজে বিচাৰিছে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ, অসম চুক্তিৰ ৬ নং দফাৰ কাৰ্যকৰীকৰণ, যাৰ জৰিয়তে অসমীয়া চিৰদিন সুৰক্ষিত হৈ থাকিব পাৰিব।